মোৰ তেওঁৰ মোৰ বিয়া নহয় সেনেকে কয় এতে উঠফইগলা একদম পুৰা দে হৈছে আমাৰ গহপুৰ মানুহে দেখা পাব দে ঠিক আছে মানে সবে দেখা পাব দেখা বলে তে কাৰ হাহেক বলে তে ক্ষীৰৰ হাহেক শাহুৱাই সেনেকে কলি হ'ল তাতে ঠিক আছে হ'ব আৰু নামটো সুধলি কবি বলে ৰসমেধি কি ৰসমেধি ঠিক আছে হ'ব এনেকে লিখলি হলা গঙতে মইনা সজজনতে মইনা গাইবা পাৰি বঢ়িয়া তোমালোক দেউতা ক'লে গ'ল মাছ কিনিব গ'ল কিন্তু আমি যাব নোৱাৰিলোঁ ইয়াত বহুত ট্ৰেফিক জাম একদম সেইকাৰণে আমি গাড়ীতে বহি থাকিবলগীয়া হৈছে হয়নে আপোনাক ক'লো যে আমি মাছ আনিব ক'লো আপোনাক আৰু আপোনাক দেখাব নোৱাৰিলোঁ মাছ দেখাব সেইকাৰণে নোৱাৰিলোঁ ইয়াত বহুত জাম আছে গাড়ী হ'ব মাছটো যেতিয়া লৈ আহিব তেতিয়া আমি দেখাম আৰু ন আজি ৰাতি কি খাম দুপৰীয়া কি খাম মাংস তাত দুপৰীয়া মাছ খাম ৰাতি আসাম ট্ৰেক্টৰ খাম কি খাম আসাম ট্ৰেক্টৰ মই বৰপেটাখন যিহেতু ইমান ঘূৰি আছোঁ কাৰণ মানুহবিলাক কিন্তু বহুত ভাল দেই কিবা জেগাৰ নাম সুধিলেও ধুনীয়াকৈ একদম বুজাই দিয়ে ধুনীয়াকৈ বুজাই দিয়ে বহুত ভাল ইয়াৰ মানুহবিলাক না বহুত মৰমীয়াল মানুহবিলাক তই গাড়ী চলালে ল'ৰা আমি ঘৰ গৈ নাপামগৈ বেলেগ জেগাহে গৈ পামগৈ দাঁতকেইটা কোনে খালে চাওঁ এইটো মোৰ ভাগিন হয় না ভাগিন না ভাগিনী বদমাছ ভাগিনী এইটো আপাটো চলিটো বাপু বাপু খবৰ কেনেটা কিমান ভাল বহুত ভালে আজি ভাত খাবি না খাম কি খাবি মাছৰ লগত খাম না দুপৰীয়া আৰু ৰাতি কাৰ লগত খাম চবৰ লগত লাগে মাংস ৰাতি মাংস আসাম ট্ৰেক্টৰ লগত খাম হয় নাই আমাৰ ভণ্টি আমাৰ ভিডিঅ'টো চাই থাকক আমি মাছ কোনটো আনিলো মাছ ন কি মাছ ভৌকা মাছ মানে বাহু মাছ কিমান আছে ৱেট 2 কেজি 600 গ্ৰাম এইটো আজি আমি খাম আমি চবেই মিলি খাম না আমাৰ বৰপেটাত আহিছোঁ যেতিয়া আমাৰ ভাষা অকণ আমি ন কিবা এটা কওকচোন ঠগ নহয় মানুহে ফটো উঠি লাভ নাই ঠগ লাগব ফটো উঠা মানুহ বিয়েনিক তোলো বিয়েনি ঠগা আছে নাকে মুখে টন কৰে আমাৰ নাই নোহোৱা মানুহে ফটো উঠি লাভ নাই বুলি কৈছে আপোনাক কোনে ক'লে আপুনি ধুনীয়া নাই ধুনীয়া নেহেন চুলি আপুনি এতিয়া ক্ৰীম চিম লগাই দিলেতো বহুত ধুনীয়া হৈ যাব বাবলাৰ বোলে ইস্তেৰিটো বোলে খোৱা গেল বোলে বিয়াই নহয় ইস্তেৰি মানে ইস্তেৰি যে কাপোৰ ইস্তেৰি কৰে ইস্তেৰিটো খোৱা গ'লে কাৰণে বিয়াই নহ'ল এটি চলা যে খোৱাই গৈছে চেঠি মোৰ তেওঁৰ মোৰ বিয়া নহয় সেনেকে কয় এতে উঠফইগলা একদম পুৰা দে হৈছে আমাৰ গহপুৰ মানুহে দেখা পাব দে ঠিক আছে সবে দেখা পাব দেখা বলে তে কাৰ হাহেক বলে তে ক্ষীৰৰ হাহেক শাহুৱাই সেনেকে কলি হ'ল তাতে ঠিক আছে হ'ব আৰু নামটো সুধলি কবি বলে ৰসমেধি কি ৰসমেধি ঠিক আছে হ'ব এনেকে লিখলি হলা গঙতে মইনা সজজনতে মইনা গাইবা পাৰি বঢ়িয়া দে বহা তুমি কোনটো মাংস খাবা না মাছ খাবা গাহৰি মাংস ভাল পোৱা হেল্ল' এতিয়া ইয়াত আমাৰ কি বনি আছে মাছ ইয়াতে মাছ বনোৱাৰ পিছত আমি কি বনাম কি মাংস গাহৰি মাংস ইয়াতে বনাম আমি না এতিয়া প্ৰথমে মাছটো ফ্ৰাই কৰি লওক তাৰপিছত আমি গাহৰি মাংস বনাম ইয়াত আমাৰ গাহৰি মাংস এয়া বইল কৰিছোঁ ঐ ল'ৰা কি খাই আছা মাছ গাহৰি মাংস বইল নকৰাই কিয় আমাৰ মাল বনি আছে কচা কচ
হেল্ল' গুড মৰ্ণিং গুড মৰ্ণিং কালি ৰাতি আমি মাংস খালোঁ মুখেদি মানে ওলাই গ'ল কালি আমি মাংস বনালোঁ ভিডিঅ' দেখালোঁ ৰাতি খোৱাৰো ভিডিঅ' দেখালোঁহেঁতেন কিন্তু আমি দুইটাই পূৰা বমি কৰিলোঁ গেছ হৈ গৈছে কিমান খাম আৰু খাই 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 পূৰা গেছ খোৱা নাই খোৱাতেও শুনো মই খাই পিনে বমি কৰিছোঁ ই নোখোৱাকেই বমি কৰিলে হয়নে ই বিচনাতে বমি কৰিলে হেৰে কি হ'ব সেইকাৰণে ৰাতি ভিডিঅ' বনাব নোৱাৰিলোঁ হ'লে না